নমস্কাৰ বন্ধু বান্ধৱীসকল মই অংকুৰে নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এই ভিডিঅ'টোত আলোচনা কৰিম আপুনি কেনেদৰে আপোনাৰ যদি ফটা চিটা নোট আছে কেনেকৈ সলনি কৰিব আৰু কোনবিলাক নোট গ্ৰহণ কৰিব, ক'ত আপুনি সলনি কৰিব পাৰিব, কেনেকৈ সলনি কৰিব, আপোনাক কিমানকৈ টকা দিব, সকলোখিনি তথ্য জানিবলৈ চাই থাকক ভিডিঅ'টো। বন্ধু বান্ধৱীসকল যদি আপুনি আমাৰ ইউটিউব চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল বটনটো প্ৰেছ কৰি অল অপচনটোত ক্লিক কৰি দিব। তেতিয়াহে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশনসমূহ পাই থাকিব। বন্ধু বান্ধৱীসকল ভাৰতীয় ৰিজাৰ্ভ বেংকে নিৰ্দেশ জাৰি কৰিছে যে বেংকসমূহক যিবিলাক ফটা চিটা নোট আছে সেইসমূহ সংগ্ৰহ কৰিবলৈ কৈছে বেংকসমূহক। বন্ধু বান্ধৱীসকল অকণো পলম নকৰি বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ফটা চিটা নোটবোৰ এনেকৈ বিনামূলীয়াকৈ সলনি কৰক। আপোনাৰ পুৰণি বা ফটা চিটা নোটবোৰ আছে নেকি? সেই টকাবোৰ কোনো দোকানীয়ে লোৱা নাই নেকি? যদি এনে কিবা আছে আপুনি একেবাৰে চিন্তা কৰাৰ প্ৰয়োজন নাই, কিয়নো এতিয়া আপুনি এই টকাবোৰ সহজতে সলনি কৰিব পাৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে ফটা নোটবোৰৰ ওপৰত এক নিৰ্দেশনা জাৰি কৰিছে, যাৰ মতে গ্ৰাহকসকলে বেংকলৈ যাব পাৰে আৰু এনে নোট সলনি কৰিব পাৰিব। বেংকৰ টকাসমূহ পৰিৱৰ্তন কৰক। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুসৰি প্ৰতিটো বেংকে পুৰণি ফটা বা চিঙা নোট গ্ৰহণ কৰিব লাগিব। গতিকে আপুনি আপোনাৰ ওচৰৰ বেংক শাখালৈ গৈ নোট সহজে সলনি কৰিব পাৰিব। ইয়াৰ বাবে কোনো মাচুল আদায় কৰা নহ'ব, সম্পূৰ্ণ বিনামূলীয়াকৈ পাব। লগতে সেই বেংকৰ গ্ৰাহক হোৱাও প্ৰয়োজন নহয়। কোনবোৰ টকা বেংকে গ্ৰহণ কৰে? আপোনালোকক কওঁ যে নোটখন সলনি কৰাটো বেংকৰ ওপৰত নিৰ্ভৰ কৰে ই সলনি হ'বনে নাই। কোনো গ্ৰাহকে ইয়াক বেংকৰ বাধ্যতা কৰিব নোৱাৰিব। বেংকে নোট এখন লোৱাৰ সময়ত ই পৰীক্ষা কৰে যে নোটখন ইচ্ছাকৃতভাৱে ফটাই দিয়া হৈছে নেকি, লগতে নোটৰ অৱস্থিতি কি। কেৱল তেতিয়াহে বেংকে ইয়াক সলনি কৰে যদি নোটখনৰ নকল নহয় আৰু ইয়াৰ অৱস্থা অলপ ঠিক হয় তেন্তে বেংকে ইয়াক সহজতে সলনি কৰে। কোনবোৰ টকা বেংকে গ্ৰহণ নকৰে? কিছুমান পৰিস্থিতিৰ টকা সলনি কৰিব নোৱাৰি। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি গুৰুতৰভাৱে জ্বলা টুকুৰা হৈ যোৱা নোটবোৰ সলনি কৰিব নোৱাৰি, কিন্তু এনে নোটবোৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যালয়ত জমা ৰাখিব পাৰিব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো ইমানেই আছিল। যদি ভাল লাগিলে প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এতিয়ালৈকে যদি আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশনসমূহ পাই থাকে। ধন্যবাদ।